কবিতার শিরোনাম নার্সিজম ইফেক্ট। কথা বিজিত গগৈ, পাঠ মাধুৰ্য বৰা। বিজ্ঞানে কয় জীৱৰ ক্ৰমবিকাশৰ ফল মানৱ। আস্তিকৰ ভাষাত মানৱীয় প্ৰেমত ঐশ্বৰিক কৃপা, আৰু তাৰ পাছত মানৱীয় অস্তিত্বৰ বাবে সজ গুণৰ আভা। মিশ্ৰিত ভাণ্ডাৰত পতনৰ বীজ, কল্পনাতীত মানৱৰ সাফল্যই যাৰ পলস। ভস্মলোচনৰ হাতত আত্মদাহৰ বৰ, কম্পিত দেৱতা কম্পিত মানৱ। বীৰৰ তেজপিয়া আৰু ক্ষমতাশালীৰ শুল, কুৰুক্ষেত্ৰৰ শ্মশানত দুৰ্যোধনৰ চিঞৰ। মানৱ ইতিহাসত কেৰু দপ দপকৈ জ্বলে ক্ষমতাৰ লিপচা। কেঁচা তাজৰ সুবাসত মৌন আজি গৰ্বিত মানৱ। ৰজাৰ এটাৰ জুলুঙত তিন দুখীৰ চাউল, মানৱৰ কংকাল ভাঙি বুকুচাত উঠা কংসৰা আজি আধৰুৱা সপোন। সফলতাৰ জখলাত ঘুণ পোকৰ নাচ, মৃত্যুৰ চিতাত মহামানৱৰ কলংকিত কৰিমা। নটৰাজৰ নৃত্যত নাৰ্চিজিম, ঋণাত্মক মান আউল লগা হিচাপ। মৌচুমীৰ বৰষাত মানৱৰ আতংকিত স্বৰূপ। জীৱশ্ৰেষ্ঠৰে এৰি অহা গুণ, আলিংগন আজি বন্য জীৱন। নাৰ্চিজিম নাৰ্চিজিম, কি ভাৱ নাৰ্চিজিম।